নামঘৰ একেলগে কৰিছে তাত আমি সেইখিনি জানিলে তাত জগতৰ সমস্ত বেদান্তৰ সমস্ত দৰ্শন সমস্ত কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক মূলৰ অধিৱেশনখনি এবাৰ ধেমাজি জিলা চিমেণ্ট চাপৰি চেনপথাৰত অনুষ্ঠিত কৰিছিলোঁ আমি তিনিদিনীয়া কাৰ্যসূচীৰে। তাৰে দুদিন অতিবাহিত কৰাৰ পাছত আজি তৃতীয় দিনীয়া কাৰ্যসূচী ইতিমধ্যে আমাৰ অনুষ্ঠিত হৈ গ'ল। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ ধৰ্মধ্বজা উত্তোলন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ নৱনিৰ্বাচিত পদাধিকাৰ সন্মানীয় আমাৰ হিৰৰ মুকুট স্বৰূপ ভৱেন্দ্ৰনাথ ডেকা বাপজনাই পতাকা উত্তোলন ভাগি কৰে। পতাকা উত্তোলন ভাগিত সহস্ৰ ভকত বৈষ্ণৱ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা এই চেৰেন পথাৰ ভক্তিৰ হৰিনামেৰে উভৈনদী কৰা এই চেৰেন পথাৰতে সকলোৱে উপস্থিত আছিলে সেই পতাকা উত্তোলন কাৰ্যসূচীত। আৰু ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীৰ পাছতে আমাৰ গুৰুগৃহৰ পৰা শোভাযাত্ৰা আৰম্ভ হ'ল আৰু শোভাযাত্ৰা ইতিমধ্যে গৈ আমাৰ প্ৰায় চিলাপথাৰৰ অভিমুখে শোভাযাত্ৰা মানে গৈ আছে। মিনিমাম আপোনাৰ মানে ১ লাখ মানে ভক্তগণৰ ওপৰত মানে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। বিভিন্ন সাংস্কৃতিক মানে দলসমূহে অংশগ্ৰহণ কৰিছে, বিভিন্ন দল সংগঠনেও সহযোগ কৰিছে, ৰাজনীতিক ফালৰ পৰাও সহযোগ কৰিছে, মানে অঞ্চলবাসীয়েও সহযোগ কৰিছে। মুঠতে এটাই কথা আমি জানো, এতিয়া চেৰেন পথাৰ মাত্ৰ ভকত বৈষ্ণৱে ভৰপূৰ, হৰিনামৰ ধ্বনিৰে ভৰপূৰ। আৰু এই চেৰেন পথাৰৰ পৰাই আমি অসমৰ ৰাইজৰ তথা বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা আমি আইবাপ সমস্তকে আমি সেৱা ধৰিছোঁ যে যদি ক'ৰবাত আমাৰ কিবা ত্ৰুটি হৈ গৈছে, ক'ৰবাত আমাৰ যদি ভুল হৈ গৈছে, আমি এই মজিয়াৰ পৰাই তেখেতলোকৰ আগত আমাক ক্ষমা কৰিব বুলি আমি তেওঁলোকৰ পদৰ ধূলা আমি হিৰত ল'বলৈ প্ৰস্তুত হৈ আছোঁ। আৰু এই হিৰত লৈ তেখেতলোক সমস্ত ভকত বৈষ্ণৱৰ পৰা আমি ক্ষমা খুজিছোঁ। উদযাপন সমিতিৰ শোভাযাত্ৰাটো আপোনাৰ অতিক্ৰমেও 19.5 কিলোমিটাৰমান হ'ব। আমাৰ শোভাযাত্ৰাটো এনেই আপোনাৰ 10 কিলোমিটাৰ বেছি হৈছে। কৃষ্ণ আজি অন্তিম দিন। আজি অন্তিম দিনত আমিতো অত্যন্ত সুখী, যিহেতুকে আমি অসমৰ বহু জেগাৰ আমি এনেকুৱা শংকৰদেৱ সংঘৰ আমাৰ নিজৰ ধৰ্মীয় আমি অধিৱেশনলৈ গৈছোঁ আৰু এই ধৰ্মীয় অধিৱেশনক আমি বিভিন্ন জেগাত আমি উপভোগ কৰিছোঁ। আমি এইবাৰ এই চেৰেন পথাৰতে আমি যিবিলাক আপোনালোকে দেখিছে যে আমাৰ মূল মণ্ডপেই হওক, গেটেই হওক, আমাৰ গুৰুঘৰেই হওক, আমাৰ বিপণীয়ে হওক, বাণিজ্য মেলাই আমি এইটো এটা মানে আমি আনকমন দিবলৈ চেষ্টা কৰিছোঁ, যিটো আমাৰ অভূতপূৰ্ব হ'ব। যিহেতুকে আমাৰ মূল তোৰণখন আৰু আমাৰ মূল মণ্ডপলৈ সোমোৱা যিটো আমাৰ বাটচৰা বুলি কয়, বাটচৰাটো আমাৰ সম্পূৰ্ণ থলুৱা ধানেৰে নিৰ্মাণ কৰা হৈছে। মূল মণ্ডপটো আপোনালোকে দেখিছে আমি টকৌপাতেৰে নিৰ্মাণ কৰিছোঁ। আৰু ইমানখিনি আমাৰ ইয়াত দুনাই সমষ্টিৰ যিমান আমাৰ আইবাপ আছে, যিমান অঞ্চলবাসী আছে, সকলোৱে দিন ৰাত একাকাৰ কৰি, লগতে ধেমাজি আৰু ডিব্ৰুগড়কো আমি নাম নল'লে আমাৰ অপৰাধ হৈ যাব। গতিকে ধেমাজি, লখিমপুৰ, নাৰায়ণপুৰ, ঢকুৱাখানা, ডিব্ৰুগড় আৰু আমাৰ নাহৰকটীয়া, চাচনি সকলো আইবাপ আহি ইয়াত দিন ৰাত প্ৰায় আজি 3 মাহমানৰ ধৰি দিন ৰাত একাকাৰ কৰি যিখিনি আমাৰ কষ্ট হ'ল, সেই কষ্ট আমাৰ ফলৱতী হৈছে বুলি আজি আমি উপলব্ধ কৰিব পাৰিছোঁ। তাৰ বাবে আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। কৃষ্ণ আমাক অৰুণাচলবাসীয়েও আমাক যথেষ্টখিনি সহায় সহযোগ আগবঢ়াইছে, এইখিনি আমি নক'লে হ'ব। আৰু এই চিমেণ্ট চাপৰি যিখন চেৰেন পথাৰত আজি এই অনুষ্ঠানভাগি অনুষ্ঠিত হৈছে, আমাৰ দাঁতি কাষৰীয়া অঞ্চল যিবিলাক আমাৰ জনজাতিসকল ভাই বন্ধু, ককাই ভাই, আমাৰ মানে পিতা পুত্ৰ সকলোখিনি আছে, আমাৰ আই মাতৃসকল আছে, বড়ো কছাৰী সকলো আছে, নেপালী সকলো আছে, সোণোৱাল কছাৰী সকলো আছে। গতিকে তেখেতলোকে আমাক যথেষ্টখিনি সহায় কৰিছে। যিহেতুকে আমি যোনখন এই যি ভূমিত এই অধিৱেশনখনি অনুষ্ঠিত হৈছে, এই ভূমি ঢুকুৰা হৈছে বড়ো কছাৰীসকলৰ। তেখেতলোকে ভূমি দান দি যিখিনি আমাক মানে সহায় কৰিলে, এইখিনি সহায় তেখেতলোকৰ পৰা আমি কেতিয়াও তেখেতলোকক পাহৰিব নোৱাৰোঁ। তেখেতলোকৰ ওচৰত আমি সদায় গৌৰৱান্বিত আৰু সদায় কৃতজ্ঞ হৈ ৰ'ম। কৃষ্ণ।